আইসি বদরে ঠগি শুরু করবে এই অবস্থা আছে গাইস এই লাই বসি মানে তুলসীর তলতে এটা আমার অচৰত গাইস খেতি পথাৰ নাই দ এই বানপানী বিলিয়ান হৈ আছে গাইস ক'ত আৰু খেতি হ'ব পিছফালেও সেই একে অৱস্থা এতিয়া আৰু গাইস ক'ত ক'ত দিছে সবখিনি দেখি আছো গাইস ইয়াতে মানে ধৰি আছে গাইস নাম এই চাইলক ভিডিঅ'টা নাজানো আপোনাৰ গাইস এবাৰ অলপ দেখিছোঁ আপোনালোকক আৰু মোৰ আইফোন নহয়তো গাইস এই চাইলক তাতে Hey guys, welcome to the Mimmo Sama Science Focus Nata video ite moi gelo Mimmo Sama guys. Ita mane aji isi guys kati bihu. Ita guys kati bihu apnalok khub beshya janalo guys. Aji ekdam video to guys dhamaka hobo. Gotike guys ki hoy ki kotha aji ratio guys full ekdam enjoy hobo. Gotike ite analop guys ফুৰিবে যাও ডকচন chanta akar কাম আছে ডকচন কিন্তু guys মক গা ধুৱাৰ আগতে তাৰমা কাম মাহা সব কৰছু guys. Ita mane ana vlog ফুৰি আও guys. আসলটো ৰাতিয়ে হ'ব guys. পুৰা একদম ধামাকা vlog. গতিকে বলা কিটা guys থাকো যায় Hey guys, মই যে কৈছিলো মানে এতিয়া ৰাতিয়ে যি ভিডিওটো ষ্টাৰ্ট কৰিম গাইস ষ্টাৰ্ট তো তিতে কৰলো গাইস আৰু মানে কি ঘৰবে নেগলো গাইস এতিয়া মানে আপোনালোকক গাইস দেখো মই অলপ মানে সেৱা গাইস কৰো যেহেতুকে কাটি বিহু গাইস তুলসীৰ তলত সবে মানে গাইস সেৱা কৰে মো গাইস কৰে কাপোৰ চাপৰা ভৰি আছো দিয়াত গাইস ধুইলাও তাৰে পিছত বঢ়িয়াকে সেৱা কৰি আছো এতিয়া মানে তুলসীৰ তলত গাইস মো সেৱা জনাইলো গাইস ভিডিওটা নেট খেলো অপচন এতিয়া গাইস এই চাইলক তুলসীৰ কাউত গাইস এই দিছি ঠগি গাইস এই কো সাকি আৰু আন্দাৰ তুলসী গছ এই চাইলক গাইস এতিয়া গাইস কোনবা সৰকৰা মানুহ হইলি ভাল হৈ গেছে আজিৰ দিনটোত আপোনালোকে ভাবব এই কিনো সৰকৰা কথা কলাকে আজি পবিত্ৰ দিনটোত নহয় গাইস আজি ঠগিখান যি দেখছি গাইস এখন তামে সৰকৰবা গাইস কিছুমান চলি আহে এটা কোন আহে গাইস কিন্তু সৰক কৰি নেই গাইস আৰু আমাৰ ঘৰতো গাইস দিছো ঘৰতো দেই কিছু মানে খেতি পথাৰতো গাইস দেই কিছু মানে তুলসীৰ তলতে এটা আমাৰ অচৰত গাইস খেতি পথাৰ নাই দ এই বানপানী বিলিয়ান হৈ আছে গাইস ক'ত আৰু খেতি হ'ব পিছফালেও সেই একে অৱস্থা এতিয়া আৰু ক'ত ক'ত দিছে সবখিনি দেখি আছো গাইস মই আইছো মানে এটো মোবাইলৰ পথটো দিলো গাইস এতে এখন দিছি গাইস এই চাইলক এই বাতৰ কাষতে এখন দিছে পকাক চাইলবে হিও একদম পুৰা এনজয় কৰছি গাইস চাইলক আৰু এই ফেলত দেখিন এখন দিছি গাইস এই বেৰাৰ ভিতৰত এই চাইলক গাইস বেৰাৰ ভিতৰত দিছি এই চাইলক এখন ৰাতি হলে গাইস মোটৰ ভালে হয় পিকচাৰটো একদম আইফোন আনো গাইস এটা আৰু ক'ত দিছে গাইস আপোনালোক মই দেখি আছো মইতো আসুন নকৰো দাকে এই বুঢ়া বাই কথা সৰ কৰলে মানুহ গব এই বুঢ়া সত্তু হৈছে এটা মানে গাইস পানে দিছে আমাৰ মানে বেলগছ জল তলত দিছে গাইস অব যাবা চেষ্টা কৰ ভয় লাগে গাইস কাপ চাপাৰ কম ভাই থাকব তথাপিও গাইস এটা হেও জনাইলো গাইস এই চাইলক এই এটাও গাইস দিছি এই চাইলক ঠগি এন্ডা দিছি আমাৰ গাইস বেলৰ গাছ এই চাইলক এটা আৰু গাইস ক'ত দিছি দেখি আছো আপোনালোকক ঘৰৰ খানি পিছত দেখাম ৰব আগে গাইস ৰাস্তাত আৰু চাও ওয়াই দিছি তে মানে দিছি এই চাইলক সাকি নুমে গেছি এই অৱস্থা হৈছে গাইস এই লাই বসি এই কি হ'ব আর মানে সাকি ইফাত দেন মানে ধৰি আছে গাইস নাম আমাৰ এই চাইলক তাতে একবাৰ গাইস দেখে ৰব ওকে বলকছন গাইস ইয়াতে মানে ধৰি আছে গাইস নাম এই চাইলক ভিডিওটা নাজানো আপোনাৰ গাইস এবাৰ অলপ দেখিছোঁ আপোনালোকক আৰু মোৰ আইফোন নহয়তো গাইস এই চাইলক তাতে গাইস নাম ধৰি আছে চাইলক এতিয়া মানে আর গাইস আৰু আমাৰ ঘৰত মানে ক'ত ক'ত দিছি গাইস আপোনালোক দেখাৰ চেষ্টা কৰো এটা মানে জসতা সমান আনটো গাইস আৰু যদি পাৰো গাইস কাবাৰ খান ঠগি সৰ কৰি দিন সৰ কৰি আগতে সৰু থাকোঁতে ভাল লাগছিল এতিয়া চবে আৰু কয় বুঢ়া হৈছে বোলে ক'তনো বুঢ়া হলো গাইস আপোনালোকে কমেণ্ট কৰিবচোন কাল আছে এইটোত পৰি আছে বুঢ়া বুলি কয় মানুহ কি হ'ব আৰু মানে গাইস দেখি আছো এইফালত দেখি নাকি চাকি চাকি দিছি গাইছে এইফালত দেখি আৰু বহুত জায়গাত দিছি ৰাখ ইমান আৰু বেলেগৰ বিছি নাখোদাক আমাৰ ঘৰৰখিনি দেখিলো গাইস আৰু আমাৰ মন্দিৰত মানে নাম ধৰি আছে গাইস তাতে দেখিলো অকমান সেয়া দেখিলো ৰাখ এতিয়া আমাৰ গাইস ঘৰৰখিনি দেখাও এতিয়া আৰু কমাই পাৰা সেই হাপচা পাই গেলি গাইস হেক দিয়া মই এতে ঠগি সৰ কৰি কন্টেন্টটো দিম ঠগি সৰ কৰিবা যায় হাপে নকদক আৰু কি কম গতিকে এতিয়া আমাৰ ঘৰৰখিনি গাইস দেখো আপোনালোকক চাই লওক মানে আমাৰ ঘৰতো দিছে চাই লওক গাইস
চাকি ইতি গাইছ দিছে দিন বুট তাৰপিছত ৰবাৰ টেঙা গাইছ এনেকৈ আছে দ টিভি থকা ৰুমতো দিছে গাইছ মানে গাইছ ৰুম চুম একদম অৱস্থা নহৈছে আৰু গাইছ কাম চলি আছে আমাৰ ঘৰত কিহৰ কাম চলি আছে দেখি আছোঁ এইগিলান দেখছি নে অৱস্থা দেখছি গাইছ ওপৰত দেখিন চিলিঙৰ কাম চলি আছে এই অৱস্থা গাইছ গাইছ একদম ঘৰৰ কাম মানে কৰি আছে তাৰ কাৰণে গাইছ ঘৰচৰে একদম ঠিক কৰিব নোৱাৰিছে এই মোৰ লাইফ গাইছ ইফালে গাইছ চকু দেখছি ৰঙা গৈছে কি কম আৰু গাইছ দেখি আছোঁ ৰ'ব এবাৰ মানে আমাৰ ইফালৰ ৰুমত আহিলোঁ চব ৰুম আৰু একেই অৱস্থা আছিল ঠিক চিক কনে চিলিং টিং লগাৰ পিছত বঢ়িয়াকৈ একফালৰ পৰা ঠিক কৰি যাম গাইছ মই কণ্টেণ্ট দিম দৰকাৰ মিস্ত্ৰী কাম কৰিম গাইছ আৰু পঢ়া শুনা বাদ দিম দৰকাৰ গাইছ আৰু মানে তিনিখনত দেখিলোঁ দৰকাৰ ঘৰ এইফালে ৰুম তাৰ মানে কাম চলি আছে কাৰণে গাইছ সিমান এটা তাৰমানে ভাল হোৱা নাই গাইছ একদিন আপোনাৰ ঘৰৰ পুৰা ফুল কথা এনে কম দকচোন গাইছ কিহৰ কাম চলি আছে কি কথা গাইছ এতিয়া এইফালে সেই গাইছ দনা যি থাকে তাৰে কলৰ সেই আছে গাইছ এই চাই লওক আৰু ইফালে এনে চাকি জ্বলি আছে গাইছ এইগিলা ভাল নহয় দিয়ক অলপ খেৰ চেৰ গাইছ আছে তাৰমানে গৰু আছে গাইছ তাৰে কাৰণে এই চাই লওক আইছি বদাৰ বুক ঠগি চুৰ কৰিবা আহান পাইছোঁ গাইছ এই নহয় দে গাইছ ঠগি চুৰ কৰিবা বুলি গাইছ ভাবছিলোঁৱে মই বোলো অপেন কেমেৰাই দি আনক ভিডিঅ' কৰোঁ নাই গাইছ ভাগ্যই নাই দে গাইছ কাতি বিহু কিনো আৰু কম গাইছ আৰু ভিডিঅ'টো সমাপ্ত কৰি দিওঁ গাইছ কোনো এটা নাই গাইছ নৈবেদ চুৰ কৰিবা আজিকালি মানে গাইছ চলি মাখাৰ আৰু কি হৈছে আৰু ক'বা নোৱাৰোঁ দক নৈবেদ চুৰ কৰিবা নাই এতিয়া আমি কৰিলে ইমান এটা ভাল লাগি ৰাখোন চবে কয় কণ্টেণ্টৰ কাৰণে তই নৈবেদ চুৰ কৰিছে মোক কৈছে মই কণ্টেণ্টৰ কাৰণে কোৱা নাই গাইছ বাপাৰে কিন্তু এনেকৈ অলপ লাজো লাগে ৰাখছোন আগতে গাইছে সৰু থাকোঁতে একদম চুৰ কৰিবা হ'লে যাওঁ একদম আহোঁতে একদম ৰাস্তাত বাগৰি চাগৰি একদম জেংকি আহোঁ গাইছ মোক সদ্যা জন্তে আগতে জেংকি আহোঁ একদম যি ৰাস্তাত একদম হাহাকাৰ আগতে চলি মাখা অংকি আছিল আজিকালি নাহা হৈছে গাইছ কিয়াবা আজিকালি চলি মাখাৰ মন চন বদলি গৈছে দৰকাৰ মইনো আৰু কি ক'ম গাইছ মইতো আৰু চলিয়ে হৈ আছোঁ এতিয়া গাইছ আজিৰ ভিডিঅ'টো সমাপ্ত কৰি দিয়ক গাইছ এতিয়া আজিৰ ভিডিঅ'টোৰ গাইছ এইখিনি আছিল ভাল লাগিলে এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইছ আৰু কালি নেক্সট পথ লগ পাইছোঁ গাইছ আজিৰ কাৰণে এইখিনি চুলি দেখছি না কি হৈছে এই অৱস্থা হৈছে মোৰ লাইফত আৰু চকু দেখছি না এই চা খুন্তিতে একদম নান হৈ গৈছে তাৰমানে এইকেইদিন টোপনি হোৱা নাই গাইছ ভালকৈ এইগিলা কাম গাইছ স্কুলৰ পঢ়া তাৰ কাৰণে গতিকে আজিৰ কাৰণে আৰু এইখিনি